পংকজ দাস আৰু দাদুমণি বৰাৰ কথাৰে তুমি যদি টিয়কলৈ আহা। তুমি যদি টিয়কলৈ আহা তেন্তে এই ব্যস্ত চহৰত ভাহি উঠিব চিনাকি অচিনাকি বহুতো ছবি, যি ছবিত প্ৰেম অথবা নিশ্চুপ উচুপনি আছে। তুমি দেখিবলৈ পাবা ফুচকাৱালাৰ দোকানে জাক জাক কলেজীয়া গাভৰুৰ হৃদয় জ্বলোৱা ফাগুনীয়া হাঁহি। বুকুৰ বুটাম খুলি হৃদয়খন জুৰুলি জুপুৰি কৰি তিতিবা টিয়ক তিনিআলিৰ এজাক আবহতৰীয়া বৰষুণত। যি বৰষুণত দুখ অথবা অভিমান থাকে, বুজিবা তাৰ বাবে নিতৌ অপেক্ষাৰত ফাগুন কিম্বা বসন্ত। তুমি যদি টিয়কলৈ আহা তেন্তে দেখিবলৈ পাবা কাৰ বাবে কামিজ পিন্ধি প্ৰতিদিন চিকেবি কলেজৰ সন্মুখেদি জেপত কবিতালৈ ঘূৰি ফুৰে ডেকা কবি গল্পকাৰ, যিজনে অকল প্ৰেমৰ বাবেই গোটেই আবেলিটো জাজি নৈখনৰ পাৰত অকলে প্ৰেমৰ কথা পাতিব পাৰে। তুমি যদি টিয়কলৈ আহা সুদূৰৰ পৰাই শুনিবলৈ পাবা চাংঘৰৰ ৰিণি ৰিণি ঐনিতমৰ সুৰ অথবা বাগানীয়া ডেকাৰ মাদলৰ শব্দ, যি শব্দত পি খাব পাৰি বুকুৰ সমস্ত আকুলতা। শুনিবলৈ পাবা নীলা পাহাৰৰ ডালিমিৰ কথা কৈ বৈ যোৱা টিয়ক নৈৰ কুলু কুলু প্ৰেমৰ পৰিভাষা অথবা নদীৰ শিলত ঠেকা খাই উভতি অহা ধনী কবিৰ কবিতাৰ প্ৰতিধ্বনি। তুমি যদি টিয়কলৈ আহা তেতিয়া এই সকলোবোৰে দেখিবা। যদি তুমি টিয়কলৈ আহিব নোখোজা নোপোৱাৰ দুখ এটাই মেৰিয়াই ধৰিব কিন্তু।